হয় যোৱা 5 বছৰত এখন গাঁৱত যিমানখিনি কাম হৈছে সেইখিনি সন্তুষ্ট হয়নে আপুনি সন্তুষ্ট কিমানখিনি কাম হৈছে ইয়াত কাম হৈছে আমাৰ তাত ৰাস্তা ঘাটৰ পকীকৰণ মানে হোৱা নাই হ'ব ইতিমধ্যে এইটো ৰাস্তা পকীকৰণ হ'ব তাৰপিছত লেট্ৰিনৰ কাম হৈছে তাৰপিছত আপোনাৰ যিমানখিনি বিদ্যুৎ পাবলগীয়া আছিলে ঘৰে ঘৰে পাইছে আৰু মানুহৰ এই যিবিলাক ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড সুবিধা পাইছে আৰু আপোনাৰ এই বিদ্যুৎ ঘৰে ঘৰে সকলোৱে মানে পাইছে আৰু ৰেহাই পাইছে আৰু কম পইচাত যিখিনি দিবলগীয়া ৰেহাই দিছে আমাৰ ছাৰে আৰু ছাৰে আমাক যোৱাৰ লগে লগে দুখীয়া মানুহক যিবিলাক সহায় কৰিব লাগে সহায় কৰে আৰু আপোনাৰ যি বেমাৰ হৈ গ'লে নাৰ্ছিঙত বা গুৱাহাটীত লৈ যায় আৰু গাড়ী সুবিধা কৰি দিয়ে তাত পইচা সম্পূৰ্ণ খৰচ পাতি তাত দিয়ে আৰু এই আমাৰ ডক্টৰ যিটো প্ৰিন্সিপাল আছে তাৰ লগত ফোন কৰি এই দুখীয়া মানুহক সহায় কৰে আৰু আমাৰ সেইখিনি আৰোগ্য হৈ আমাৰ গাঁৱলৈ ঘূৰি আহে হয় ক'ব বিচাৰিছে তেখেতে আপোনালোকক বহুতখিনি সহায় কৰিছে হয় বহুতখিনি সহায় কৰে আশাবোৰ পূৰণ হৈ আছেনে আশাবোৰ পূৰণ হৈ আছে আগন্তুক দিনত তেখেতকে বিধায়ক হিচাপে বিচাৰিবনে বিধায়ক তেখেতে মানে আমাক বিধায়ক পাবই লাগিব নহ'লে আমাক কৰিব বৰ অসুবিধা হ'ব এনেকুৱা মানুহ আমি পোৱা নাই আৰু 15-20 বছৰ ধৰি তেখেতে বিধায়ক হৈ আছে আৰু আগন্তুকলৈকে তেখেতে থাকি যদি নহয় তেতিয়াহ'লে দুখীয়া মানুহ একো সা সুবিধা নাপাব হয় বিধায়ক মহোদয়ৰ অকণ ব্যৱহাৰ পাতিবোৰ ব্যৱহাৰ পাতি ভাল সকলো সৰু ল'ৰা যিয়ে হওক বা যিকোনো মানুহে যাক বা দুখীয়া মানুহে যাক ব্যৱহাৰ পাতি ভাল কৰে হয় মাজতে লকডাউন গ'ল তেখেত আহিছিলে নে তেখেতে আহিছিলে আমাক খা খবৰ লৈছে আৰু সকলোৱে মানুহক সা সুবিধা দিছে টকা পইচা দিছে আৰু ঘৰে ঘৰে এই আমাৰ ৰেচন পাতি দিছে তেল দিছে নিমখ আদি সম্পূৰ্ণ বস্তু দিছে দুখীয়া মানুহক সকলোখিনি সহায় পাইছে ঠিক আছে ধন্যবাদ